মাতিলে দেউতা খং উঠে ভাতটো খুৱাই নিদিয়ে খুৱাইও নথয় তুমি দেউতাৰ কথাই কৈ আছেনে দেউতা মোক ভাল নাপায় কিয় হ'ব দেউতাই তোমাক ইমান মৰম কৰে পেনপেনা থাকিবলৈ মানা কৰিছিলে নাই তো আপুনি এই সুৰত কথা কৈছে কিয় তাইৰ লগত গান গোৱা নহয় মই যে সুৰ লগাম আপুনি যিমানেই জোৰ নকৰক কিয় সি বেলেগ ছোৱালীক বিয়া নাপাতে আৰু বেলেগ ছোৱালী আনি দিলি যেনিবা ৰূপম জানো সুখী হ'ব পাৰিব ৰূপম কোন ৰূপম তুমি এতিয়া ৰূপমকো পাহৰি গলা নেকি ৰূপম মানে তই যে কৈছিলি সেইজনে ভয় আমাক কেৱল ভয়টোৰে নকৰে জানা আমাক পলাতক কৰি পেলাই আছামী কৰি পেলাই কাপুৰুষ কৰি পেলাই মই খাটাং কৰিছো সাগৰে যি বুদ্ধি দিছে আমি সেই মতে আগবাঢ়িম তাক কান্দি থাকিবলৈ মানা কৰা অতুল খং উঠিলে কিন্তু কথা বেয়া হ'ব নাকান্দিবা মাইনা আৰে মই কিবা মাৰিছো নে কাণ চেপা দিছো একো নকৰোঁতে এনেকে পেনপেনা আছে কিয় পুৱাৰে পৰা আপুনি তাইক একাষাৰ মাত দিয়া নাই তাই মনটো কিয় দুখ নালাগিব ইমানে যদি দুখ লাগিছে মাকৰ কাষলৈ গুচি নাযায় কিয় মাকে বোলে বেলেগৰ লগত সংসাৰ পাতিছে বেলেগ মাকবোৰ আছে নহয় মাক মানুহৰ এজনীয়েই থাকে মাকৰ মৰম যিয়ে দিব পাৰে তেওঁৱে মাক মালিকৰ বোৱাৰীক যোনো ভাল মাক হ'ব পাৰিব সেইখিনি যোগ্যতা আছে তেওঁ কেৱল তেওঁক এবাৰ মা বুলি মাতি দিলে হ'ল মই দেউতা মোক নামাতে ময়ো কাকুক নামাতো মাইনা আৰে মাইনা কলৈ যোৱা মাইনা শুনাচোন কি হৈছে খং কৰিছে মোৰ ওপৰত বোৱাৰীৰ পৰা মতা নাই যে অনবৰতে পেনপেনাই থাকে তাৰ চা ছিঙি যায় কেতিয়াবা আপুনি কিন্তু বেলেগ ধৰণৰ মানুহ দাদা ইমান সোনকালে দেউতাক আপুনি মান্তি কৰি পেলালে কি কৈছে খুৰা দেউতাই দাদা ঘৰত নথকা সময়খিনিতে হেনো আপুনি ৰূপমৰ দেউতাকক মাতিব দিছিল দেউতাই সেইটোৱে কৰিব বুলি কৈছে তেনেহ'লে দেখোন সমস্যাই নাই কিন্তু পিছত কি হ'ব দাদা পিছত মানে দাদাই যেতিয়া কথাবোৰ গম পাব যুদ্ধ হ'ব নতুন নতুন টেকনিক এপ্লাই কৰি যুদ্ধ জিকিব লাগিব আৰু সেই টেকনিকবোৰ কোনে শিকাব আপুনি গেৰাণ্টি দিব নোৱাৰো কিয় তোমাৰ বিয়ালে ইয়াতে মই থাকিব পাৰিব পাৰো নোৱাৰিব পাৰো ভাৰতীয় মানুহ আজি যদি ইয়াত কালিলৈ তাত নহ'ব মোৰ বিয়ালৈকে আপুনি ইয়াত থাকিবই লাগিব মই আপোনাক ইয়াৰ পৰা যাবলৈ নিদিওঁ আৰু যদি গুচি যাওঁ ময়ো আপোনাৰ আঙুলিত ধৰি গুচি যাম এইখন হাতত মাইনাই ধৰিব সেইখন হাতত মই ধৰিম নাই নালাগে হাতত ধৰিব নালাগে বৰ লেতেৰা মোৰ হাত তাতে কি হ'ল ধুই ল'ব পানীৰে এই লেতেৰা ধুই দিব পৰা পানী চাগে গংগাৰ বুকুতো নাই হেৰি ৰ'বচোন ৰ'ব কি হ'ল 1 মিনিট ৰাখক 1 মিনিট ৰাখক এই মানুহজনক ক'ৰবাত দেখিছে নেকি নাই মনত পৰা নাই ভালকে চাওকচোন দেখা নাই বুলি কৈছো দেখা নাই ভালকে চাবলৈ কি আছে ইয়াত হেৰি ৰ'বচোন ৰ'ব কি হ'ল এই চৌধুৰী ঘৰটো চিনি পায় নেকি কোন চৌধুৰী চৌধুৰী মানে নিৰঞ্জন চৌধুৰী নিৰঞ্জন চৌধুৰী হয় এইফালে বাওঁফালে গৈ 2 নম্বৰ ঘৰটো ৰ'বচোন তেওঁৰ ঘৰত কিবা ভাড়াঘৰ চাড়াঘৰ আছে নেকি এটা আছে মাজে মাজে তুলি তাৰি থোৱা দেখা পাওঁ গ'লে গম পাব যাওক ঠিক আছে ঠিক আছে মাইনা মাইনা দাদা মাইনা দেখোন উঠাই নাই পুৱাৰে পৰা শুয়ে আছে শুই থাকিলে কেনেকৈ হ'ব গা ধুব লগা আছে ভাত খাব লগা আছে জগাই নিদিয়া কিয় জগাইছো নুঠিলে কি কৰিব শুই থাকিব দিয়া পেটত যেতিয়া নিগনি ধৰিব নিজে নিজে উঠি আহিব আপুনি মাতকচোন মাতিলে উঠিব তাই কোনো দৰকাৰ নাই তাই এতিয়া কোলা দুটা কেঁচুৱা হৈ থকা নাই নহয় টাইমত উঠিব লাগে টাইমত গা ধুব লাগে টাইমত খাব লাগে এইবোৰ কাম নিজে নিজে কৰিব পৰা বয়স হৈছেতো তাইৰ অনবৰতে আদৰ লগাই থাকিব নোৱাৰি নহয় চবৰে এটা সীমা আছে মৰম আদৰ এইবোৰৰ এটা সীমা আছে
সীমাছে ৰাগৈ কাকো মৰম কৰিব নোৱাৰিতো। এইবোৰ আপুনি কি কথা কৈছে দাদা? মাইনাক আপুনি মৰম নকৰিলে কোনে কৰিব? তাই আপোনাৰ ছোৱালী হয়। নহয় মোৰ ছোৱালী, কোনো নহয় তাই মোৰ। মই কৈছো তাই মোৰ ছোৱালী, গতিকে তোমালোকে তাকে মানি লৈছা। মই যদি কওঁ নহয় বুলি তাকো তোমালোকে মানি ল'বা। কিন্তু আপুনি ক'ব কিয় দাদা? কাৰণ মই সেইজন মহান দেউতাক হ'ব নোৱাৰো যিয়ে মাক দেউতাকৰ দায়িত্ব সমানে পালন কৰিব পাৰে। আৰু মই সেইজন দেউতাকো হ'ব নোৱাৰো যিয়ে মাকৰ দৰে সমস্ত ত্যাগ কৰিব পাৰে সন্তানৰ কাৰণে। তেনে দেউতাক হ'ব নোৱাৰো মই। সেইকাৰণে তাইক বাৰে বাৰে কৈ আছো, মাক এজনী বিচাৰি ল, মাক এজনী বিচাৰি ল। নাই, তাই বিচাৰি নাযায়। কেৱল এটাই শব্দ জানে, দেউতা দেউতা। যেন দেউতাক হোৱাটো এটা অভিশাপে। দাদা, দেউতাকক যেতিয়া কোনোবাই টানি লৈ যাব, সিদিনা কাক মাতিব এই দেউতা বুলি? কোনে টানি নিব আপোনাক? মই কি জানো? গেটৰ আগত বা কোন ৰৈ আছে? গেটৰ আগত কোন ৰৈ আছে দাদা? নকয় কিয়? কোন ৰৈ আছে গেটৰ আগত? প্ৰত্যেকজন মানুহৰ জীৱনবোৰত একোখন গেট থাকে বুজিছা। গেটৰ কাষত কোনোবা নহয় কোনোবা থিয় হৈ থাকেই। তাৰ ভিতৰত কোনোবাই তোমাৰ জীৱনটো সুন্দৰ কৰিবলৈ আহে আৰু কোনোবাই আহে ধ্বংস কৰিবলৈ। মোৰ জীৱনটো এতিয়া সুন্দৰ কৰিবলৈ কোনো নাহে। যি আহিছিল তাক মই কেতিয়াবাতে গেটৰ পৰা বাহিৰ কৰি দিছো। আৰু এটা যিয়ে আহিব সি মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিব। দাদা ৰ'বচোন। কওকচোন, এই নিৰঞ্জন চৌধুৰীৰ ঘৰ কোনটো? সেইটো তেখেতৰ ভাড়া ঘৰ আছে নহয়? থকাত আছে, কিন্তু মানুহ আছে নেকি তাত সুধি চাওকচোন আপুনি। হ'ব দিয়ক। হেল্ল' ছাৰ, ঘৰটো আহি পাইছোহি। ইমিডিয়েট মোক মেছেজ দিবি, মই ফ'ৰ্চ পঠিয়াই দিম। মুঠতে বেদান্ত শইকীয়াৰ কেছটো আজি এটি এণ্ড হ'ব লাগে। হ'ব ছাৰ, জনাই আছো। হেৰা, তোমাক কিমান মাতিব লাগে হে? মোৰ বাথৰুমৰ গিজাৰটো বেয়া হৈছে, অসুবিধা হৈছে মোৰ। তুমি নুবুজা কিয় কথাবোৰ? হ'ব দিয়া, কালিলৈ আহি যাবা। মাইনা, উঠা উঠা, ভাত খাব লাগে নহয়, নহলে কিন্তু দেউতাৰে আৰু খং কৰিব। তেনেহ'লে সেই ছোৱালীজনী কাৰ? আৰু সেই মহিলাগৰাকী? গৰম পানী দিছো দেউতা, আপুনি গাটো ধুই লওক, মই চাওঁ। হ'ব দিয়া। নমস্কাৰ বাইদেউ। হয় কওকচোন। ভাড়াঘৰ আছে নেকি আপোনালোকৰ? আছে, কিন্তু তাততো এতিয়া মানুহ আছে। এইজন আছে নেকি? আছে নেকি এওঁ? আছে নেকি এওঁ? আছিল। আছিল মানে? এতিয়া নাই। এখেত এসপ্তাহমানহে আমাৰ ঘৰত ভাড়া দিয়া হৈ আছিল। তাৰপিছত? হঠাৎ এদিন গুচি গ'ল। কিয় গ'ল নক'লে। তাৰ পাছত নতুন ভাড়াতীয়া আহি সোমাল। তেওঁ অকলে আছিল নে লগত কোনোবা? কোনোবা মানে? মানে তেওঁৰ ফেমিলি? নাইতো, তেওঁ অকলে আছিল। পত্নী, জীয়েক কোনো নাছিল নেকি তেওঁৰ লগত? নাইতো, তেওঁ অকলে লৈছিল ভাড়াঘৰটো। নামটো কি আছিল তেওঁ?
মানে তেওঁ নিজৰ নামটো কি বুলি কৈছে? নামটো বা কি কৈছিল? কিবা যাদৱ নে মাধৱ? ভালকৈ মনত নাই নহয়। মাত্ৰ এসপ্তাহমানহে আছিল, তাৰপিছততো গুচিয়ে গৈছিল। কিন্তু এখেতৰ কথা ইমানকৈ কিয় সুধি আছে? কোন হয়নো আপুনি? মই পুলিচৰ মানুহ। যিজন মানুহ আপোনালোকৰ ভাড়াতীয়া হিচাপে আছিল তেওঁৰ নাম কোনো যাদৱ বা মাধৱ নহয়। তেওঁৰ নাম হৈছে বেদান্ত শইকীয়া। দুটা মানুহক মাৰ্ডাৰ কৰি পলাই ফুৰিছে তেওঁ। আৰু যদি কিবা কাৰণত তেওঁ ইয়ালৈ আহে লগে লগে থানাত খবৰ দিব। নহ'লে কিন্তু আপোনালোকে ফচিব। আমি পোৱা খবৰ মতে বেদান্ত শইকীয়াৰ লগত এজনী কণমানি ছোৱালী আছিল, তেওঁৰ জীয়েক আৰু তেওঁৰ পত্নী। কিন্তু আপুনি কৈছে তেওঁৰ লগত কোনোৱে নাছিল। আচৰিত হ'বলগীয়া কথা এইটোৱেই। নাই ছাৰ, লাভ নহ'ল। কিন্তু সি আছিল, এসপ্তাহ অকলে আছিল। আৰু এই ছোৱালীজনী? নাই, অকলে আছিল। হ'ব। মাইনা, উঠা উঠা, ভাত খাব লাগে নহয়, নহ'লে কিন্তু দেউতাৰে আৰু খং কৰিব। অতুল দাদা আছে নাই? আছে। কি হ'ল? বাহিৰলৈ আহকচোন। ৰ'ব, মই ভাত ৰান্ধি আছো। সেইবোৰ পাছত কৰিব, আগে আহক। কি হ'ল নো? কিনো সুধি থাকে, আহিব কৈছো, আহক না। মই কৈছিলো নহয় পল্লৱ, যিমানেই গুৰুতৰ অপৰাধ নকৰক কিয় বেদান্তই আন কাৰোবাক বিয়া পাতি সংসাৰ কৰিব নোৱাৰে। হ'ল বুলি ইমান বেছি তললৈ নামিব নোৱাৰে বেদান্তই। মই 7 বছৰ প্ৰেম কৰিছো বেদান্তৰ লগত পল্লৱ। বেদান্তই কি কৰিব পাৰে, কি কৰিব নোৱাৰে, সেইখিনি জ্ঞান বেলেগতকৈ মোৰ অলপ হ'লেও বেছি। তেনেহ'লে সেই ছোৱালীজনী কাৰ? আৰু সেই মহিলাগৰাকী? সেইবোৰ চব ৰং ইনফৰমেশ্যন আছিল। কিন্তু তুমি লগ পোৱাৰ দিনাওতো তেওঁৰ লগত এজনী ছোৱালী আছিল। হয়তো সেইদিনা মোৰো ভুল হৈছিল। হয়তো সিদিনা দেখাজন বেদান্ত শইকীয়া নাছিলেই, আন বেলেগ কোনোবাহে আছিল। হয়তো সিদিনা মোৰ চকু দুটাই মোক ফাঁকি দিছিল। নাজানো অনিন্দিতা, তোমাৰ মুখত শুনি শুনি এই বেদান্ত শইকীয়াক লগ পাবলৈ মোৰ বৰ মন গৈ আছে। যদি লগ পাই যাওঁ সুধিম তেওঁ ইমান বেছি ৰহস্যময় হ'বলৈ তেওঁ ক'ত শিকিলে। তাৰমানে পুলিচৰ মানুহ আহি আহি মোৰ কাষ পাই গ'ল। ভাগ্য ভাল যে দুৱাৰখন মই খুলিলো, যদি দেউতাই খুলিলেহেঁতেন। আজি হয়তো এই ঘৰটোত মোৰ শেষ দিন হ'লহেঁতেন। কিন্তু পুলিচে কেনেকৈ গম পালে যে আপোনাৰ লগত কণমানি ছোৱালী এজনী আছে? নাজানো। আনকি আপোনাৰ পত্নী থকা বুলিও কৈছে আছে। নাজানো। আনকি আপোনাৰ পত্নী থকা বুলিও কৈছে। কেইটামান দিন আমি আনন্দত কটাম বুলি যে দোকান পোহাৰি ঘূৰি ফুৰিছিলো, তাৰ পৰা চাগে পুলিচৰ নেটৱৰ্কে চব খবৰ কালেক্ট কৰি পেলাইছে। আপোনাক মোৰ পত্নী বুলি ভুল কৰিছে। কিন্তু মোৰ খং উঠে ক'ত জানে? পুলিচ আহি ঘৰৰ দুৱাৰ মুখ পালেহি, অথচ আপোনাৰ অলপো গাৰ লৰা নাই। ছোৱালীজনী মোৰ হাতত গতাই দি নিশ্চিন্ত হৈ বহি আছে আপুনি। কিহৰ কাৰণে ইমান নিশ্চিন্ত হৈছে? ইমান নিশ্চিন্ত হ'ব লগাকৈ হৈছে কি আপোনাৰ? পাহৰি গৈছে নেকি? মই আপোনাৰ ছোৱালীৰ একো নহয়। আপুনি কিন্তু তাইৰ মাক হয়, মাক। সন্তানটি কাৰ লগত থাকিলে নিৰাপদ সেয়া বেলেগতকৈ আপুনি আগে চিন্তা কৰিব লাগিব। পুলিচে আজি সোধপোছ কৰি গুচি গৈছে, কাইলৈ আহি মোক গুলিয়াই দিব পাৰে। আৰু মোলৈ মাৰে গুলি এটা গৈ ভুলতে আপোনাৰ ছোৱালীক চলাইব। সেইকাৰণে কৈছো, নিজৰ সন্তানটিক নিজৰ লগত ৰাখক। সঁচা অৰ্থত মাক হৈ দেখুৱাওক। আনটিৰ মোকা পিনি মাকৰ চকু পানী বৈ থাকি একো লাভ। মই কি কৰিব লাগে কওক, আপুনি যি কয় মই তাকে কৰিম। মই কেৱল এটা কথাই কওঁ, মোৰ গাত ভেজা দি চলিবলৈ এৰাওক। দুশ্চিন্তা, অনুতাপ, অপৰাধ বোধ এইবোৰে খুলি খুলি খাই শেষ কৰি পেলাইছে মোৰ দেহাটো। বৰ দুৰ্বল হৈ গৈছো মই। এই দুৰ্বল দেহাটোত ভেজা দি থিয় হ'ব খুজিলে সি মোক ঠেকেচা খাই পৰাটো খাটাং। আপুনি মাক মাক হৈ থাকক, আৰু মই যে সেয়া হৈ থাকিবলৈ দিয়ক। কিনো আপুনি? এটা পলাতক অপৰাধী নহয়। হয়, সেয়াই হয়। সেইটোৱে সত্য, সেইটো বাস্তৱ। আৰু বাস্তৱটো স্বীকাৰ কৰি লোৱাৰ এইটোৱে উপযুক্ত সময়। কাৰোবাৰ সপোনৰ পুতেক, সপোনৰ ককায়েক, সপোনৰ গিৰিয়েকটো হৈ থকা ধৈৰ্য নাই মোৰ। বৰঞ্চ এতিয়া মই নিজে সপোন দেখো। যাক যাক পুলিচে মোৰ ফালে দৌৰি আহিছে।
আগত বুকুখন পাতি দি কৈছো মাৰ মোক গুলিয়াই মাৰ। আৰু যদি সেই গুলিটো অনিন্দিতাৰ হয় তেতিয়া ভাবিলো মই আই এম দ্য মষ্ট লাকি পাৰ্চন, আটাইতকৈ সৌভাগ্যৱান মানুহ হয় মই। দাদা সোনকালে আহক, মাইনাৰ দেখোন তামাম জ্বৰ উঠিছে। বৰ জ্বৰ উঠিছে হে, জ্বৰটো কমাকৈ কিবা এটা দিয়ক। নাই নাই, প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ সৰু ল'ৰা ছোৱালীক দৰৱ দিব নোৱাৰি। আপুনিয়ে নহলে লিখি দিয়ক। কি কয়হে আপুনি? জেলৰ ভাত খুৱাবলৈ ধান্দা নেকি আপোনাৰ? তেনেহলে কৰিম কি? মৰিচিকা চাওকচোন এই কেনেকৈ কঁপিব ধৰিছে। প্ৰচণ্ড জ্বৰ দেখোন। হস্পিটালে নিব লাগে নেকি? সেইবোৰ একো কৰিব নালাগে, ফাৰ্মাচীলৈ যোৱা দৰৱ লৈ আহা। কপি কপি জ্বৰ উঠা বুলি ক'বা, যোৱা। হঠাতে কিয় এনেকৈ জ্বৰ উঠিছে? চাওকচোন কেনেকৈ কঁপিব ধৰিছে তাই। খুজক তাইৰ কাষত, বুকুৰ মাজত ৰাখক তাইক। মাকৰ বুকুৰ ৰুম পালে ল'ৰা ছোৱালী চব বেমাৰী ভাল হৈ যায়। আপুনি কেনেকৈ জানিলে? সৰুতে বেমাৰ হ'লে আমি মাৰ বুকুৰ মাজত শুই গৈছিলো, বেমাৰ ভাল হৈ গৈছিল। আপুনি মাক বুলি ট্ৰাই কৰক, এইবোৰে চান্স। বৰ জ্বৰ উঠিছে হে, জ্বৰটো কমাকৈ কিবা এটা দিয়ক। নাই নাই, প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ সৰু ল'ৰা ছোৱালীক দৰৱ দিব নোৱাৰি। আপুনিয়ে নহলে লিখি দিয়ক। কি কয়হে আপুনি? জেলৰ ভাত খুৱাবলৈ ধান্দা নেকি আপোনাৰ? তেনেহলে কৰিম কি? অলপ ৰখক, ডক্টৰ আহি আছে। এইবোৰ কাৰণতে মদন মহাজনলৈ খং উঠে মোৰ। কিয় যে মোক মেডিকেলটো নপঢ়োৱালে নহয়। হেৰি ডাক্তৰ আহিব কেতিয়া? জ্বৰটো দেখোন কমাই নাই, অতুলো আহি নাপালে। চাওকচোন কিমান কষ্ট পাইছে ছোৱালীজনীয়ে। বুকুৰ ৰুমখিনি দিবলৈ যিগৰাকী মাকৰ সাহস নাই, তেওঁৰ সন্তানেতো কষ্ট খাবই।